बायद' नोंथांनि बिरुद्धे इउपिपिएल दोलोआ गोबां बिबुंथि लागासिनो दं, बिनि सायाव मा बुंगोन? इउपिपिएलआ मा बुंदों, मा सरकार बानायदों बिसोरलाय? मोनसेबो जायगायाव उन्नति खालामाखै, मा सरकार बानायदों बिसोरलाय? बिटिआर बानायदो, बिटिआर ना बिटिसि माखौ सालायदों बिसोरलाय? बिटिसिनि 2003नि बिटिसि सुक्तिनि जरियते जि डिपार्टमेन्ट क्षमता जोंहा दङ, बे क्षमताजों फैनाय मोनफ्रोमबो सुबिदाफोरखौ बिसोर अबे जायगायाव जोंनि बिटिसि सरकारनि जरियते जों जि फान्ड मोनो 2003नि बिटिसि सरकार बिटिसि सुक्तिजों जोङो जि डिपार्टमेन्ट प्रटेक्टेड डिपार्टमेन्ट इत्यादिनिफ्राय जोंहा जि बाजेट सेंसननि केपासिटि दङ, एल'केशन दङ, बे फैसाफोरजों बिसोरो मा खामानि मावदों? सन्दीपुर অঞ্চলত মই ৰাজ্যৰ লগত মত বিনিময় কৰিব আহিছোঁ। অঞ্চলটোৰ উন্নয়নৰ বিষয়ে উন্নয়নে ঢুকি পোৱা নাই এইটো অঞ্চলত। ইয়াতে যিমানবিলাক নেতা আছিলে, যিমানবিলাক যোৱা 17 বছৰত বদনাম কৰি পেলাই গ'ল যিবিলাক ব্যক্তিয়ে, সেই ব্যক্তিবিলাকেই বিপিএফ চৰকাৰৰ পৰা এইটো অঞ্চলত উন্নতি আনি দিয়াৰ প্ৰতিশ্ৰুতি আছিলে। সিহঁতেই বিটিচি হাগ্ৰামা মহিলাৰী পৰা বিটিচিৰ বিপিএফ চৰকাৰৰ পৰা উন্নতি কৰিবলগীয়া সিহঁতৰ এই দায়িত্বটো আছিলে। এই ব্যক্তিসকলে এইটো অঞ্চল বঞ্চিত কৰিছে আৰু আজি এই ব্যক্তিসকলে অইন দলত যোগদান কৰি এইটো অঞ্চলটো উন্নতিৰ ৰূপ দেখুওৱা নাই। বাইদেউ, আজি এইটোৰ ওপৰত কি পদক্ষেপ হাতত ল'ব আপুনি? আৰু যিহেতু বাৰিষা কাল আহি আছে, বাৰিষা কালতো এইখিনি বনোৱা নহ'ব, এইটোৰ ওপৰত আপুনি কি পদক্ষেপ হাতত ল'ব? এইটো দলংটো মেৰামতি কৰিবৰ কাৰণে আৰু ৰাস্তা ঘাটটো কৰিবৰ কাৰণে মই বিটিচিৰ MCLA স্কিমৰ MCLA ফাণ্ডৰ পৰা মই এটা স্কিম এটা লৈছোঁ। অকল ৰাস্তা না অকল দলংটো বাইদেউ? দলং আৰু এপ্ৰচিং ৰাস্তাটো। আচ্ছা বাইদেউ, এতিয়া দেখা গৈছিলে বিপিএফ চৰকাৰ থাকোঁতে যিটো উচ্ছেদৰ যিটো উচ্চতা আমি দেখা নাছিলোঁ, কিন্তু এতিয়া দেখা গৈছে যে ফৰেষ্ট এৰিয়াবিলাকত মানে উচ্ছেদ কৰিবলৈ নোটিছ দি আছে, এই বিষয়ে কি ক'ব? এইটোৱেই প্ৰমোদ বড়োৰ পৰিৱৰ্তন, এইটোৱেই প্ৰমোদ বড়োৰ শান্তিৰ বিটিচিত আমি সকলো ৰাইজক সুৰক্ষিত কৰিছিলোঁ আৰু প্ৰমোদ বড়োৰ পৰিৱৰ্তনৰ বিটিআৰৰ শান্তি বিটিআৰ চুক্তিত ইহঁতে মানুহবিলাকক অশান্তি কৰি আছে। এইটোৱেই প্ৰমোদ বড়োৰ পৰিৱৰ্তন। বাইদেউ, আহমেদে যোৱা সেইদিনা প্ৰেছ মিটৰ জৰিয়তে যি ক'লে আপোনাৰ বিষয়, তাৰ ওপৰত কি ক'ব? এইটো প্ৰমোদ বড়োই যি চৰকাৰ দলৰ ইউপিপিএলৰ যি মিটিং কৰিবলৈ আহিছে, ইউপিপিএলৰ মিটিং বুলি কৈছে, সেইটো একচুৱেলি কিহৰ মিটিং আছিলে? ছেল্ফ হেল্প গ্ৰুপৰ মহিলাবিলাকৰ মিটিং আছিলে নে কাৰ মিটিং আছিলে?